চৈত পুথিত আছে বোলে যাৰ জীৱা বাহন তাহাংক সাজিলন্ত মুখা বন্ধ কৰি তাৰ চৌ নিমিলন্ত। চৌ মানে মুখা। এইবিলাক আমি বাঁহৰ কাঠিৰে তৈয়াৰ কৰিছোঁ। ইয়াৰ আমাৰ ফ্ৰেমটো হ'ল বাঁহৰ কাঠি। অসমৰ মুখাৰ এক বৈশিষ্ট্য, সেই বৈশিষ্ট্যটোৱে হ'ল যে ভাওনাত অভিনয় যোগেদি এটা দৰ্শকক আমোদ দিয়া, তাৰ উপৰিও আধ্যাত্মিক দিশত ইয়াৰ এটা গুৰুত্ব।